নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকলৈ লৈ আনিছোঁ সুন্দৰ কবিতাসমূহ। কবিতাৰ শিৰোনাম ফুটপাথৰ ভিখাৰী মই। কবি সঞ্জীৱ দাস, আবৃত্তিকাৰ ৰশ্মিৰেখা গগৈ। এতিয়ালৈকে যদিও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, সকলোৱে ছাবস্ক্ৰাইব কৰি তলৰ বেল আইকনটো টিপি দিব। ধন্যবাদ। ফুটপাথৰ ভিখাৰী মই, জীৱনৰ সকলো হেৰুৱালোঁ, দিশহাৰা হৈ পৰিলোঁ। কেনি যাওঁ কি কৰোঁ, আশা আকাংক্ষা সুখ দুখৰ অনুভৱ কেনিনো গুচি গ'ল, গমেই নাপালোঁ। মাথো থাকি গ'ল দুখৰে আৱৰা এখন যান্ত্ৰিক হৃদয়। ভাবিছিলোঁ মই সময়ৰ সোঁতত সলনি হ'ব মোৰ জীৱন, কিন্তু নহ'ল। জীৱনৰ সকলো হেৰুৱাই আজি মই অকলশৰীয়া, মাথো অকলশৰীয়া। ধন্যবাদ।